মই খাব লৈছো আজি আইও খাইছা বেয়া মজা লাগিছে কেনেকুৱা লাগিছে খাই ভাল লাগিছে তোমাৰ কেনেকুৱা লাগিছে মই বনাব পাৰিছোনে নাই তই বনাইছিলি কিমান ৰেটিং 3 চি থিয়েটাৰ চাবলৈ আহ পটাপট চিঙা তোমালোকে লাই শাকৰ খেতি দেখিছে আমাক কেনেকুৱা কেনেকুৱা আছে সেই আগটো ছিঙি নিদিবি আৰু তো গাইছ পটাপটকৈ আমি লাই শাক ছিঙিছোঁ লাই শাক আৰু গাহৰি ৰেচিপি বনাবলৈ দিছক লাই শাক আৰু দুখিলামান চিং এইখিলা চিং এইখিলা চিং হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' আপোনালোকক এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ চ' আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে মানে এতিয়া কি হ'ল ৰাতিখন মোৰ গাহৰি আৰু লাই শাক খাবলৈ মন গৈছে চ' সেইটো কাৰণে এতিয়া মই লাই শাক বিচাৰি যাম চ' গাহৰি অলপ আনিছোঁ লাই শাক আৰু গাহৰি ৰেচিপি এটা বনাম চ' আপোনালোকক ভাবিলোঁ আপোনালোককো ৰেচিপিটো অলপ দেখাওঁ আৰু মই খাওঁ তো মোৰ লগত আছে এতিয়া খাছ পাৰ্টনাৰ কি কৈছা তুমি ছেটআপটো বনাই আছে সি চ' পটাপট এতিয়া আমি পিছফালে চাগে আমাৰ লাই শাক আছে চ' লাই শাক দুডালমান ছিঙিমগৈ তো এতিয়া অলপ গাহৰি ৰেচিপিটো বনাম চ' আপোনালোকক দেখাম তো ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু বাকীখিনি কথা তো ভিডিঅ'তে গম পাই থাকিব ইমানকৈ বকি নাথাকোঁ চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লেটছ গ' চ' গাইছ মই মানে আহি পাই গ'লোহি আমাৰ পিছফালে চ' এই ৰাতিখন আপোনালোকক এতিয়া পিছফালে এটা নাজাৰা এটা দেখাই লওঁ এয়া অ' ভাই একদম পূৰা আন্ধাৰ মুন্ধাৰ হৈ গৈছে আপোনালোকে ধৰিবই নোৱাৰিবচোন হে পটাপট চিঙা আপোনালোকে লাই শাকৰ খেতি দেখিছে আমাক কেনেকুৱা কেনেকুৱা আছে সেই আগটো ছিঙি নিদিবি আৰু তো গাইছ পটাপটকৈ আমি লাই শাক ছিঙিছোঁ লাই শাক আৰু গাহৰি ৰেচিপি বনাবলৈ দিছক লাই শাক আৰু দুখিলামান চিং এইখিলা চিং এইখিলা চিং হৈ যাব দেই হৈ যাব আৰু এতিয়া আমি কি ছিঙিব পাৰিম ইয়াৰ পৰা ধনিয়া ইয়াৰ পৰা ধনিয়া দুডালমান চিঙা ধনিয়া চিঙিবহে নাজানো গাইছ এনেই ছিঙি দিয়া ডাইৰেক্ট উঘালি দিয়া আৰু হৈ যাব বেছি নালাগে কি ক'ব আৰু বেছি নালাগে হৈ যাব না হ'ব ৰ'বা চ' গাইছ ফটাফট আমি এতিয়া লাই শাক পাই গ'লোঁ আৰু আমি কি পালোঁ দেখাই ধনিয়া পাই গ'লোঁ চ' এতিয়া ফটাফট আমি ৰেচিপিটো বনাবগৈ লাগে আৰু আপোনালোকক দেখাব লাগে চ' চাই থাকক চ' গাইছ তো এতিয়া ফাইনেলি আমি এতিয়া বনাবলৈ ৰেডি কৰিছোঁ চ' মালে চাওক অ' মা কি কৰি আছা তুমি পিঁয়াজ কাটি আছে আলু কাটি আছে এইফালে মাংস আছে এইফালে গাহৰি কি এইটো লাই শাক ধনিয়া চব নিজৰ ঘৰৰ লাই শাক ঘৰৰ ধনিয়া ঘৰৰ গাহৰিটো খালি নহয় ইফালে মা চ' আমি এতিয়া চবেই ৰেডি হ'ম আৰু বিশেষ এটা কথা এতিয়া আমি খাই মেলি গ'লে যাব লাগিব চ' খাই মেলি এতিয়া আমি যাম নটসূৰ্য থিয়েটাৰ চাবৰ কাৰণে যোৱাটো আমাৰ ইয়াৰ ওচৰতে পাতিছে চ' এতিয়া ফটাফট আমি বনাই মেলি তাত যাব লাগিব চ' আপোনালোককো দেখাম থিয়েটাৰখন কেনেকুৱা হয় বাকী তুমি যাবা নাই হে যাবা নাই যাব চ' বগীও যাব আমাৰ লগতে চ' ফটাফট এতিয়া আমি বস্তুখিনি বনাই মেলি ৰেডি কৰোঁ আৰু পিছৰখিনি আপোনালোকক দেখাই আছোঁ চ' গাইজ ফাইনেলি বনাই আছোঁ মানে এতিয়া মই চ' আপোনালোকে এবাৰ চেহেৰাটো চাওক মোৰ গাহৰিটো সেইটো গাহৰি বনি আছোঁ অ' মা এই কেনেকুৱা হ'ব টেষ্টিটো কোৱা খাবলৈ হে মই বনালে খাই ভালেই লাগিব আনকালে মই বনোৱা খাইছা নাই হে গাহৰি তয়ে বনাওঁ দেখোন ত' গাইজ মই মানে সদায় গাহৰি বনাওঁ আনিলে
সেইটো কাৰণে এতিয়া আজি মই গাহৰি বনাইছোঁ চাওক বহুত দিনৰ মূৰত চ' এতিয়া পটাপট গাহৰি খাব লাগিব এইটোলে চাওক গাহৰি বুলি কোৱা দেখি সি ইয়াৰ পৰীক্ষা যেতিয়া পৰীক্ষা কেতিয়া দিব 20 তাৰিখৰ পৰীক্ষা তই ইয়াত কি কৰি আছে গাহৰি খাবলৈ ৰৈ আছে মানে গাহৰি কিমান ফেমাছ আমাৰ ঘৰত দেখিছে আপোনালোকে চ' ফটাফট এতিয়া গাহৰিখিনি ৰেডি হ'ব লাগে চ' গাহৰিখিনি আকৌ এবাৰ চেহেৰাটো চাওক আপোনালোকে দেখিছে এইটো পূৰা লাল লাল গাহৰি একদম হৈ গৈছে এইফালে লাই শাকখিনি এনেকুৱা দিব লাগিব এতিয়া ডাইৰেক্ট দি দিম আৰু লাই শাক ধনিয়া দিম আৰু গাহৰি ৰেডি হ'ব চ' ফটাফট এতিয়া গাহৰিখিনি বনাই মেলি খাই মেলি থিয়েটাৰ চাবলৈ যাব লাগিব চ' চাই থাকক আপোনালোকে চ' এতিয়া মানে গাহৰি দিব লাগিব কবি দি পিনে যদি আপোনালোকে নাই খোৱা তেনেহ'লে আপোনালোকে খাই চাব গাহৰিত কবি দি এতিয়া কবিটো দুটামান ডাঙৰকৈ চাইজটো ডাঙৰকৈ দিম এতিয়া ইয়াত পূৰা উতলি আছে বকবকি দিছে ন এতিয়া কবি দিয়াৰ টাইম আহি গ'ল চ' ফটাফট এতিয়া কবিটো এইটো কাটি ইয়াত দিম এতিয়া ত' আপোনালোকে চাওক চ' গাইজ এতিয়া ফাইনেলি টাইম আহি গ'ল মোৰ ফেভৰেট পাৰ্টছটো মানে এতিয়া লাই শাক দিয়া পাৰ্টছটো চ' ইয়াতে অকণ উতলিবলৈ দিছোঁ চ' ফটাফট এতিয়া এই লাই শাকখিনি অলপ ডাঙৰ চাইজতে দি দিম এনেকুৱা যেনেকুৱা আছে তেনেকুৱা চাইজতে দি দিম এতিয়া তাত গাহৰিখিনিত তো ইয়াৰ টেষ্টটো মানে অলপ বেলেগ হৈ যাব চ' এতিয়া এইখিনি ইয়াত দিওঁ তো আপোনালোকে চাওক তাৰপৰা এতিয়া লাষ্ট আগৰ মমেণ্টৰ এটা ঝলক চাই লওক এইখিনি খুব ধুনীয়াকৈ বককৈ উতলি আছে দিছে আপোনালোকে গাহৰি পিচখিনি চাওক আপোনালোকে এবাৰ ভালকৈ চ' দেখিলে চ' এতিয়া ফটাফট এতিয়া এইখিনি লাই শাকখিনি এতিয়া আমি এনেকৈ চিঙি এতিয়া মোহাৰি এনে দি দিলে হৈ গ'ল অঁ মাৰিব অলপ সৰুকৈ চিঙি তেনেকৈ ইয়াতে দি দিম একদম ঘাঁহ বন দিয়াৰ আগতে এতিয়া আমি লাই শাকখিনি ইয়াত দি দিম আমি গাহৰি মাংস কিমান দিন মূৰত খাইছোঁ আজি আমাৰ মাক কেনেকুৱা লাগিছে আপোনালোকে এবাৰ ভালকৈ কমেণ্ট কৰি জনাওক গাহৰি মাংস আমি কিমান দিনত খাইছোঁ আমি 10 বছৰমানৰ পিছত গাহৰি মাংস খাইছোঁ এতিয়া সেইকাৰণে আমাৰ টেষ্টটো বহুত এনৰিচ হৈ যাব এতিয়া আপোনালোকে চাওক ফটাফট ইয়াত দি দিয়া ফটাফট দি দিয়াৰ পিছত এতিয়া নেক্সট কামটো ক'ত গ'ল ঢাকনাখন কি হয় এখন ঢাকি দিয়া কাম শেষ চ' লাষ্ট শ্ব'টো আপোনালোকে এবাৰ চাই লওক আমি এতিয়া ইয়াক মানে নমালোঁ এতিয়া আমি এইটো চ' আপোনালোকে লাষ্ট শ্ব'টো এবাৰ চাই লওক এইয়া হৈ গ'ল পূৰা পাৰফেক্ট লাই শাক কবি আৰু গাহৰি চ' ফটাফট এতিয়া আমি এইটো খাব লাগিব খাই মেলি আমি নটসূৰ্য থিয়েটাৰ চাবলৈ যাম আৰু তাৰো আপোনালোকৰ দুটামান ক্লিক দেখাম চ' আজি শ্ব'টো সম্ভৱ মা নামৰ এখন নাটক আছে মা চ' সেই মা ওপৰত বেছ কৰি পিনে হয়নে মা আজি মানে শ্ব'খনৰ নাম মা তুমি নহয় মানে নামটো মা নাটকখনৰ নামটো মা চ' সেইটো কাৰণে এতিয়া আমি এখন চাই খুব ভাল লাগিব যেন নিচিনা লাগিছে সেইকাৰণে তালৈকে চাব লাগিব আজি চ' আপোনালোকক তাৰ দুটামান ক্লিক দেখাম আৰু আপোনালোকে চাই থাকিব মজা লাগিব চ' হৈ গ'ল টাইম আমি এটা খোৱাৰ বনোৱা সময়ত অকল মই আছিলোঁ এতিয়া খোৱা সময়ত কোন আছে চাওক ত' আমি গোটেইবিলাকে এতিয়া ৰেডি হৈ আছোঁ খাবৰ কাৰণে ভাতৰ একদম খালি লৈ মেলি এইফালে মায়ে এতিয়া ভাত দিব চ' আমি এতিয়া খাই মেলি আপোনালোকক ৰিভিউটো ক'ম এতিয়া কেনেকুৱা হ'ব টেষ্টটো ক'বি নেকি ৰিভিউটো বঢ়িয়া এতিয়া আমি ফটাফট খাই লওঁ আৰু আপোনালোকক ডাইৰেক্ট ৰাস্তাত লগ পাই আছোঁ এতিয়া জল্দি দিয়া খাবলৈ ৰৈ আছোঁ আমি এইফালে ৰৈ আছে বুক কৰা এইফালে মই ৰৈ আছোঁ হ'লে মই ক্লিন চিট মাৰিছিলোঁ গাইজ খাওঁ আৰু দেই খাবি নেকি আমি খাওঁ আৰু এয়া চাওক চেহেৰাটো এইফালে চেহেৰা চ' ফটাফট আমি খাওঁ আৰু দেই পিছতহে লগ পাম খোৱা মোৱা পিছত ময়ো খাব লৈছোঁ আজি আইঅ খাইছা মজা লাগিছে কেনেকুৱা লাগিছে ভাই ভাল লাগিছে তোমাৰ কেনেকুৱা লাগিছে মই বনাব পাৰিছোঁনে নাই তই বনাইছিলি কিমান ৰেটিং তিনি চি
100 ভিতৰত 99.9 থেংক ইউ 1% নোৱাৰিলি গৈ হে 1% নোৱাৰিলি চ' গাইছ এইফালে চোৱা আমি ওলালোঁ আৰু দেই গালো আমি ওলালোঁ এতিয়া থিয়েটাৰ চাবলৈ চ' ফটাফট আমি ওচৰতে হৈ আছোঁ আমি খোজকাঢ়ি পামগৈ মানে চ' সেইটো কাৰণে এতিয়া আমি গৈ আছোঁ ত' আপোনালোকে ডাইৰেক্ট থিয়েটাৰ হলত আপোনালোকক লগ পাম আৰু শ্ব' দুটামান ক্লিক দিম সিমানেই আৰু ঘূৰা কি চাইছা ছোৱালী হে ছোৱালী থিয়েটাৰ চাবলৈ আহ থিয়েটাৰ চাবলৈ আহ চ' গাইছ থিয়েটাৰ চাবলৈ গৈ আমাৰ কি অৱস্থা হ'ল চাওক কেনেকুৱা লাগিছে পুৰা বৰষুণ গাইছ থিয়েটাৰ চাব নোৱাৰিলোঁ আৰু যেনে তেনে আমি দৌৰি আহিছোঁ বৰষুণ তো গাইছ ফুল বৰষুণ আৰু ডাইৰেক্ট আপোনালোকৰ ঘৰত লগ পাইছোঁ বুৰি যেনে তেনে যাম হয় নাই বাকী এক্সপিৰিয়েঞ্চটো আপোনালোক ঘৰত কৈ আছোঁ আপোনালোকে চাই থাকক চ' গাইছ ফাইনেলি একদম বুৰি একদম আহি পাই গ'লোহি চ' এতিয়া মানে কি হ'ল খেলটো ফোন এটা আহিছিলে চ' এতিয়া মানে আহি পিনে এতিয়া চব ফ্ৰেছ হৈ ল'লোঁ ঘৰত ত' বাকী আপোনালোকে দেখিলে পৰিস্থিতিটো কেনেকুৱা হ'ল মানে কাহিনীটো এনেকুৱা ধুনীয়া মানে এনেকুৱা মজা কাহিনী এটা চলি আছিলে আধাতে আৰু ইণ্টাৰেষ্টিং লাগি গৈ আছিলে পিছৰ অকণৰ অৱস্থাটো কিন্তু সেইটো সময়তে পূৰা বৰষুণ হৈ গ'ল চ' আপোনালোকক চিনটো এবাৰ দেখালোঁ চিনটো কেনেকুৱা হ'ল চ' তেনেদৰে দৌৰি মেলি আহি ঘৰ পালোহি আৰু চ' বাকী ইমানেই আছিলে খেলটো ত' আজি থিয়েটাৰ চোৱা নহ'ল একদম কাইলৈ যাম চাগে আকৌ চাবলৈ চ' যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কমেণ্ট আৰু যি চব কৰি দিব এফালৰ পৰা যি কৰি দিব আৰু আজি ব্লগটো ইয়াতে সামৰোঁ চ' বাকী আপোনালোকক সকলোকে আকৌ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাই মই আজি ভিডিঅ'টো সামৰিছোঁ চ' থেংক ইউ